অভিমানী আপোচবিহীন জাতীয়তাবাদৰ ভেটি প্ৰতিষ্ঠা কৰা শক্তিশালীভাৱে আগবঢ়াই লৈ যোৱা অসমৰ সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক সমন্বয়েৰে একতাৰ দোলেৰে বান্ধ খোৱা প্ৰতিটো জাতি জনগোষ্ঠীৰ সমমৰ্যাদা সম উন্নয়ন সম অধিকাৰৰ যিটো স্বপ্ন সেই স্বপ্নক বাস্তৱায়িত কৰিবৰ কাৰণে অসমৰ জাতীয় জীৱনলৈ অহা বিভিন্ন সংকট প্ৰত্যাহ্বানক উফৰাই আমাৰ মাটি ভেটি আমাৰ কৃষ্টি সংস্কৃতি আমাৰ ৰাজনৈতিক অধিকাৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰি অসমৰ মাটিত অসমৰ খিলঞ্জীয়া মানুহ অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ তেওঁলোকৰ ভৱিষ্যত যাতে সুৰক্ষিত কৰিব পাৰোঁ অসম মাতৃৰ বুকুত যাতে সকলোৱে স্বাভিমানেৰে মৰ্যাদা সহকাৰে জীয়াই থাকিব পাৰে তাৰ কাৰণে আমি যাত্ৰা আৰম্ভ কৰিছোঁ আৰু 5 বছৰত আমাৰ বহুত বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাত বহু প্ৰত্যাহ্বান এই সময়ত আমাৰ মূল সংকল্পটোৱে হ'ল দেশৰ সংবিধান গণতন্ত্ৰৰ প্ৰতি সংকট নময় না অসমৰ সমাজ আৰু জাতীয় জীৱনক সংকটত পেলোৱা অসমৰ সমাজ জীৱনৰ যি আদৰ্শ স্বৰ্গদেউ চাওলুং চুকাফা মহাৰাজ নৰনাৰায়ণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱে প্ৰতিষ্ঠা কৰা এইখন সমাজৰ যি আদৰ্শ সেই আদৰ্শক বিজেপিয়ে যি ভয়াৱহ সংকটৰ মাজলৈ ঠেলি দিছে সেই সংকটৰ পৰিৱেশ নাইকিয়া কৰা নিৰসন কৰা আৰু আজি এই প্ৰতিষ্ঠা দিৱসৰ দিনটোতে আমি সংকল্প ল'ম আগন্তুক দিনসমূহত অসমৰ মাটিৰ পৰা সাম্প্ৰদায়িক বিজেপিক উৎখাত কৰাৰ যি সংগ্ৰাম এই সংগ্ৰামত আমি আমাৰ শক্তি অনুসৰি আমি সৰ্বোচ্চ উজাৰি আমি সকলোৱে যুঁজিম আৰু অসমৰ মাটিৰ পৰা বিজেপিক উৎখাত কৰিম সেই সংকল্প লৈ আমি আজিৰ যাত্ৰা আৰম্ভ কৰিছোঁ শদিয়া যিখন শদিয়া অসমৰ পূব প্ৰান্তত থকা যিখন শদিয়াই অসমৰ স্বাভিমানী ঐতিহ্যক প্ৰতিনিধিত্ব কৰে যিখন শদিয়াৰ দুয়োপাৰ মানুহে এটা সময় আগৰ ঐতিহাসিকভাৱে ইয়াৰ লগত এটা স্বাভিমানী চেতনা জড়িত হৈ আছে গতিকে এই শদিয়াৰ জনগণৰ সন্মুখত ইয়াত কেঁচাই ঘাটি দেৱালয়কে আৰম্ভ কৰি ইয়াৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ জড়িত হৈ থকা যি ঐতিহ্য যি পৰম্পৰা ইয়াক ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে আগন্তুক দিনসমূহত আমি জাতীয় দায়বদ্ধতাৰে কাম কৰিম ইয়াৰ পৰা যাত্ৰা আৰম্ভ হৈছে শদিয়াৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হৈছে আগন্তুক দিনসমূহত আৰু শদিয়াৰ মাটিতে আমি সংকল্প ল'ম অসমৰ মাটিত আমি যাতে জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিব পাৰোঁ অসমৰ মাটিৰ পৰা এই সাম্প্ৰদায়িক বিজেপি শক্তিক পুলিয়ে পোখাই উৎখাত কৰাৰ সংগ্ৰামী যাত্ৰা ইয়াৰ পৰাই আৰম্ভ হৈছে আৰু আজিৰ দিনটোতে আমি সংকল্প লৈ পৰৱৰ্তী এই সংগ্ৰাম শক্তিশালীৰ ওপৰত আগবঢ়াই লৈ যাবৰ কাৰণে আমি কাম কাজ কৰিম অভিমানী আপোচবিহীন জাতীয়তাবাদৰ ভেটি প্ৰতিষ্ঠা কৰা শক্তিশালীভাৱে আগবঢ়াই লৈ যোৱা অসমৰ সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক সমন্বয়েৰে একতাৰ দোলেৰে বান্ধ খোৱা প্ৰতিটো জাতি জনগোষ্ঠীৰ সমমৰ্যাদা সম উন্নয়ন সম অধিকাৰৰ যিটো স্বপ্ন সেই স্বপ্নক বাস্তৱায়িত কৰিবৰ কাৰণে অসমৰ জাতীয় জীৱনলৈ অহা বিভিন্ন সংকট প্ৰত্যাহ্বানক উফৰাই আমাৰ মাটি ভেটি আমাৰ কৃষ্টি সংস্কৃতি আমাৰ ৰাজনৈতিক অধিকাৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰি অসমৰ মাটিত অসমৰ খিলঞ্জীয়া মানুহ অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ তেওঁলোকৰ ভৱিষ্যত যাতে সুৰক্ষিত কৰিব পাৰোঁ অসম মাতৃৰ বুকুত যাতে সকলোৱে স্বাভিমানেৰে মৰ্যাদা সহকাৰে জীয়াই থাকিব পাৰে তাৰ কাৰণে আমি যাত্ৰা আৰম্ভ কৰিছোঁ আৰু 5 বছৰত আমাৰ বহুত বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাত বহু প্ৰত্যাহ্বান এই সময়ত আমাৰ মূল সংকল্পটোৱে হ'ল দেশৰ সংবিধান গণতন্ত্ৰৰ প্ৰতি সংকট নময় না অসমৰ সমাজ আৰু জাতীয় জীৱনক সংকটত পেলোৱা অসমৰ সমাজ জীৱনৰ যি আদৰ্শ স্বৰ্গদেউ চাওলুং চুকাফা মহাৰাজ নৰনাৰায়ণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱে প্ৰতিষ্ঠা কৰা এইখন সমাজৰ যি আদৰ্শ সেই আদৰ্শক বিজেপিয়ে যি ভয়াৱহ সংকটৰ মাজলৈ ঠেলি দিছে সেই সংকটৰ পৰিৱেশ নাইকিয়া কৰা নিৰসন কৰা আৰু আজি এই প্ৰতিষ্ঠা দিৱসৰ দিনটোতে আমি সংকল্প ল'ম আগন্তুক দিনসমূহত অসমৰ মাটিৰ পৰা সাম্প্ৰদায়িক বিজেপিক উৎখাত কৰাৰ যি সংগ্ৰাম এই সংগ্ৰামত আমি আমাৰ শক্তি অনুসৰি আমি সৰ্বোচ্চ উজাৰি আমি সকলোৱে যুঁজিম আৰু অসমৰ মাটিৰ পৰা বিজেপিক উৎখাত কৰিম সেই সংকল্প লৈ আমি আজিৰ যাত্ৰা আৰম্ভ কৰিছোঁ শদিয়া যিখন শদিয়া অসমৰ পূব প্ৰান্তত থকা যিখন শদিয়াই অসমৰ স্বাভিমানী ঐতিহ্যক প্ৰতিনিধিত্ব কৰে যিখন শদিয়াৰ দুয়োপাৰ মানুহে এটা সময় আগৰ ঐতিহাসিকভাৱে ইয়াৰ লগত এটা স্বাভিমানী চেতনা জড়িত হৈ আছে গতিকে এই শদিয়াৰ জনগণৰ সন্মুখত ইয়াত কেঁচাই ঘাটি দেৱালয়কে আৰম্ভ কৰি ইয়াৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ জড়িত হৈ থকা যি ঐতিহ্য যি পৰম্পৰা ইয়াক ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে আগন্তুক দিনসমূহত আমি জাতীয় দায়বদ্ধতাৰে কাম কৰিম ইয়াৰ পৰা যাত্ৰা আৰম্ভ হৈছে শদিয়াৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হৈছে আগন্তুক দিনসমূহত আৰু শদিয়াৰ মাটিতে আমি সংকল্প ল'ম অসমৰ মাটিত আমি যাতে জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিব পাৰোঁ অসমৰ মাটিৰ পৰা
এই সাম্প্ৰদায়িক বিজেপি শক্তিক পুলিয়ে পোখাই উৎখাত কৰাৰ সংগ্ৰামী যাত্ৰা ইয়াৰ পৰাই আৰম্ভ হৈছে আৰু আজিৰ দিনটোতে আমি সংকল্প লৈ পৰৱৰ্তী এই সংগ্ৰাম শক্তিশালীৰ ওপৰত আগবঢ়াই লৈ যাবৰ কাৰণে আমি কাম কাজ কৰিম।